এখন ভাল কিতাপ জ্ঞানৰ ভঁৰাল স্বৰূপ। সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ। কিতাপ পঢ়াটো ভাল অভ্যাসৰ মাজত অন্যতম। কেৱল খাদ্য খাই জীয়াই থকাই জীৱন নহয়, জীৱন অতিবাহিত কৰিবলৈ মনৰ খাদ্যৰো দৰকাৰ, আৰু সেই খাদ্য পূৰণ কৰে একমাত্ৰ কিতাপে। এখন ভাল কিতাপে মানসিক সন্তুষ্টি দিয়া বা জ্ঞানৰ ভঁৰাল চহকী কৰাৰ লগতে ভয়, ক্ৰোধ আৰু হিংসাই কঢ়িয়াই অনা অন্ধকাৰ আৰু হতাশা দূৰ কৰে। বৰ্তমানৰ সময়ত কিতাপ আৰু আমাৰ মাজৰ সম্বন্ধ সীমিত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাৰ মানসেৰে জননী লাইভে গ্ৰন্থৰ সান্নিধ্য শীৰ্ষক অনুষ্ঠানটো আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিছে। আজি আমাৰ গ্ৰন্থৰ সান্নিধ্যৰ মজিয়াত উপস্থিত আছে ঔপন্যাসিক, গল্পকাৰ, নিবন্ধকাৰ তথা সমাজ হিতৈষী জুৰি বৰা বৰগোহাঁই। বৰগোহাঁইৰ অন্যতম উপন্যাস ভোগ গ্ৰন্থখনৰ বিষয়বস্তুৰ সন্দৰ্ভত তেওঁৰ নিজস্ব মতামত আগবঢ়ায় এনেদৰে। মই জুৰি বৰা বৰগোহাঁই। মই সাহিত্যৰ লগত জড়িত। মোৰ এখন উপন্যাস আছে, ভোগ নামৰ উপন্যাস। সেই উপন্যাসখনৰ বিষয়বস্তু হৈছে দেহ ব্যৱসায়, অসমৰ গণিকা বৃত্তিৰ ওপৰত। সেই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ যোৱাৰ আগতে মই কেইবাবছৰো অসমৰ যিটো দেহ ব্যৱসায়, সেই ব্যৱসায় বিষয়ত কিছু আলোচনা কৰিছিলোঁ, কিছু অনুসন্ধান কৰিছিলোঁ। গতিকে এই বিষয়ে মই কেইটামান কথা ক'ব বিচাৰোঁ আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে। আচলতে অসমত বা ভাৰতত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত বা পঞ্জীয়নভুক্ত কোনো দেহ ব্যৱসায়ী নাই। আচলতে ভাৰতবৰ্ষত দেহ ব্যৱসায়টো এটা অবৈধ ব্যৱসায়ী, আৰু অসমততো থকাৰ কথাই নাই। অসমত এইটো পৰম্পৰা নায়েই। আৰু তাৰ উপৰিও প্ৰাচীন কালত এই ব্যৱসায়টো সন্মানজনক বৃত্তি আছিল আৰু অতি প্ৰাচীন ব্যৱসায়, অন্য ব্যৱসায়ৰ লগতে এটা অতি প্ৰাচীন ব্যৱসায়। আৰু এটা সময়ত মৰ্যাদাপূৰ্ণ স্থান দিয়া হৈছিল গণিকাসকলক। এইটো আমাৰ ভাৰতৰ ইতিহাসতো আমি পাওঁ, ৰামায়ণ মহাভাৰতৰ যুগতো বা তাৰ আগৰ যিটো বুদ্ধ ধৰ্মৰ বিষয়ে যিসকলে পঢ়া শুনা কৰিছে তেখেতসকলেও এই বিষয়ে জ্ঞাত। আৰু তাৰোপৰি বিশ্বতো এই ব্যৱসায়ৰ এটা সন্মানজনক স্থান আছিল। কিছু ঠাইত এতিয়াও সেই পৰম্পৰাটো আছে, কিন্তু আইনীভাৱে সকলো ঠাইতে দেহ ব্যৱসায় স্বীকৃত নহয়। দ্বিতীয় কথা হ'ল কি যে এই দেহ ব্যৱসায় বিষয়টো এতিয়া বৰকৈ চৰ্চিত হৈছে। শিৱসাগৰৰ মহিলাসকলক উদ্দেশ্যি দেহ ব্যৱসায়ক লৈ কিছু আপত্তিজনক মন্তব্য কোনোবাই কৰিছে। তো এই বিষয়লৈ যিটো আলোচনা হৈছে, আচলতে তেনেকুৱা ধৰণৰ আলোচনা হোৱাটো বৰ দুৰ্ভাগ্যজনক, বা তেনেকুৱা ধৰণৰ মন্তব্য কৰাটো বৰ দুৰ্ভাগ্যজনক যে শিৱসাগৰত 1500 পঞ্জীয়নভুক্ত দেহ ব্যৱসায়ী আছে। এইটো একেবাৰে ভুল ধাৰণা, আৰু কোনো এঠাইৰ মানুহক অপমান কৰিবৰ কাৰণেহে আচলতে এনেকুৱা কথা কিছুমান কোৱা হয়। সেইটোতো সম্ভৱ নহয়। কিন্তু কম বেছি পৰিমাণে শিৱসাগৰেই নহয়, অসমৰ প্ৰত্যেকখন জিলাতেই অবৈধভাৱে দেহ ব্যৱসায়ৰ লগত জড়িত কিছু লোক আছেই, আৰু ই থাকিবই। মানৱ সভ্যতা যিমান দিনলৈকে থাকিব, এই ব্যৱসায়ো সিমান দিনলৈকে থাকিবই। এতিয়া কথা হ'ল কি, এই মানুহখিনি অসমত কেনেধৰণে আছে যে আমাৰ আচলতে ভূটানৰ পৰা আগতে ভূটান আৰু অসমৰ যিটো সীমান্ত, কোকৰাঝাৰৰ পৰা গৈ পেলাই যিটো সীমান্ত পায়, সেই সীমান্তত আছিলে, আৰু সেইখিনিতো উচ্ছেদ কৰা হ'ল, চৰকাৰীভাৱে উচ্ছেদ কৰা হ'ল। সেই কৰ্মীসকল বিভিন্ন ঠাইলৈ সিঁচৰতি হৈ গ'ল। তাৰ উপৰিও যিটো আমাৰ অসমৰ যিটো আমাৰ সন্ত্ৰাসজৰ্জৰ পৰিৱেশ বা বিভিন্ন আন্দোলনে আমাৰ অসমৰ যিটো পৰিৱেশ অস্থিৰ কৰি ৰাখে, তাৰ বাবে কৰ্মহীন হৈ পৰা বহুত দৰিদ্ৰ মহিলাই এই পথ বাছি ল'ব লগা হয়। দ্বিতীয়তে হ'ল দেহ ব্যৱসায়ৰ অৱস্থা খুব ভাল। যিসকলে দেহ ব্যৱসায়ৰ লগত জড়িত হৈ থাকে, মানে যিসকল কণ্ট্ৰেক্টৰ থাকে, ঠিকাদাৰ থাকে, তেওঁলোকে অন্য কমডিটিৰ নিচিনাকৈয়ে এগৰাকী মহিলাক কিনা বেচা কৰি তেওঁলোকে লাভ পায়। সেইটো কাৰণে বিভিন্ন ধৰণৰ, যিখন ফ্লেছ মাৰ্কেট বুলি কোৱা হয়, মাংস ব্যৱসায় বুলি কোৱা হয়, সেই তেওঁলোকে দৰিদ্ৰ মহিলাসকলক ফুচুলাই বা বিভিন্ন কামত মকৰল কৰিম বুলি তেওঁলোকক লোভ দি তেওঁলোকক কিনি লয়, আৰু ফ্লেছ মাৰ্কেটত তেওঁলোকক বিক্ৰী কৰে। গতিকে এনেকুৱা ধৰণৰ ব্যৱসায় এটা অসমত এতিয়াও চলি আছে। আপোনালোকে আচৰিত হ'ব যে অসমত দৈনিক প্ৰায়
ইণ্টাৰনেটত পোৱা তথ্য মতে বা বাতৰি কাকতত পোৱা তথ্য মতে প্ৰায় 12গৰাকীকৈ মহিলা প্ৰতিদিনে নিৰুদ্দেশ হয় আৰু সন্ত্ৰাসজৰ্জৰ ঠাইবোৰৰ পৰা এইটো বেছিকৈ হয় প্ৰান্তীয় অঞ্চলৰ পৰা, বিশেষকৈ নামনি অসমৰ কিছু প্ৰান্তীয় অঞ্চল, উজনি অসমৰ কিছু প্ৰান্তীয় অঞ্চলৰ পৰা তেনেকৈ মহিলাসকল গৈ থাকে। আৰু সেই যে 12গৰাকী মহিলা হেৰাই তেওঁলোকক কিন্তু বহুতেই সন্ধানহীন হৈ পৰে আৰু তেওঁলোকক আৰু কেতিয়াও বিচাৰি পোৱা নাযায় আৰু তেওঁলোকক দেহ ব্যৱসায়ত নমোৱা হয় বুলি আমি তথ্য কিছু সম্ভেদ পাওঁ যে তেওঁলোক এনেকুৱা কামলৈ গুচি যায়। কিছুমান স্বইচ্ছাৰে থাকে, কিছুমান কেতিয়াবা উভতি আহে। আৰু এইখিনিতে মই আপোনালোকক ক'বলৈ বিচাৰোঁ যে দেহ ব্যৱসায়টো চলি থকাৰ অন্য এটা কাৰণ হ'ল যে এই যে সমাজে আমি যে তেওঁলোকক অসন্মানজনক এটা বৃত্তিত আছে বুলি ভাবি লওঁ। হয়, আমাৰ যিটো সামাজিক ব্যৱস্থাৰ মতেতো দেহ ব্যৱসায়টো অসন্মানজনক বৃত্তি বা কোনো মানুহক এই বৃত্তি ল'বলৈ আমি আচলতে প্ৰৰোচিতও কৰিব নালাগে, পৰিৱেশটো আমি সৃষ্টিয়ে কৰিব নালাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ যায়। এতিয়া এগৰাকী ছোৱালী যদি, এগৰাকী ঘৰৰ যুৱতী বা এগৰাকী মহিলা যদি কিবা কাৰণত দুৰাতি ক'ৰবাত ঘৰৰ বাহিৰত থাকিব লগা হয়, অবাঞ্ছিত পৰিৱেশত সন্মুখীন হৈ তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহে, আমাৰ সমাজখনে আনকি তেওঁৰ নিজৰ পৰিয়ালেও সেই মহিলাগৰাকীক গ্ৰহণ কৰিবলৈ দিগদাৰ পায়। কিন্তু একে সময়তে এজন পুৰুষ যদি দুদিন হেৰাই থাকে, তেওঁ যদি কিছুমান অসামাজিক কাম কাজতো লিপ্ত হয়, তেওঁ যেতিয়া ঘৰখনলৈ ঘূৰি আহে, গাঁওখন বা সমাজখনেও তেওঁক গ্ৰহণ কৰে আৰু পৰিয়ালেও গ্ৰহণ কৰে, আনকি তেওঁক আদৰ সাদৰ কৰিহে ঘৰলৈ লৈ যায়। তেনে অৱস্থাত মহিলাগৰাকীৰ প্ৰতি যিটো সামাজিক অসন্মানজনক আচৰণ প্ৰদৰ্শন কৰা হয়, তাৰ বাবে মহিলাগৰাকী আকৌ সেই পথটো ল'বলৈ বাধ্য হয়। গতিকে এনেকুৱা কিছুমান কথা থাকে যিটো কাৰণে আমি শেষ কৰোঁ বুলি ক'লেও আমি দেহ ব্যৱসায়টো শেষ নকৰোঁ। তৃতীয় কাৰণ এটা হ'ল যে তেওঁলোকে পেটৰ ক্ষুধাটো থাকেই। বহুত মহিলা কৰ্মহীন, বহুত মহিলা আমাৰ সমাজত এতিয়াও বহুত মহিলাক ভাল চকুৰে চোৱা নাযায়। কিছু অবাঞ্ছিত পৰিৱেশৰ কাৰণে, ডাইভৰ্চ বা অন্যান্য কিছুমান কথাৰ কাৰণে মহিলাবিলাকে বেলেগ ধৰণৰ আচৰণৰ মুখামুখি হয় বা যদি পতিয়ে ত্যাগ কৰে, এনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত পৰিৱেশ হোৱাৰ লগে লগে মহিলাসকলে তেওঁলোকে শৰীৰটোকে তেওঁলোকে নিজৰ উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। গতিকে এই মহিলাসকলক সেই পথটোলৈ যোৱাৰ পিছত ঘূৰাই অনা পথটো বৰ কঠিন। কেতিয়াবা কিছুমান NGOয়ে বা চৰকাৰী প্ৰশাসনে তেওঁলোকক ঘূৰাই অনাৰ পিছতো তেওঁলোকক কৰ্মসংস্থানৰো ভালকৈ দিহা দিব পৰাকৈ পৰিৱেশ এটা আমাৰ ইয়াত জন্ম হোৱা নাই। গতিকে তেওঁলোক যুগ ধৰি সেই ব্যৱসায়টো বা ক'বলৈ হ'লে যুগে যুগে ব্যৱসায়টো চলি আহিছে। কিন্তু শেহতীয়াকৈ যেতিয়া ইণ্টাৰনেট বা হেৰিয়ৰ যুগত আমাৰ কমিউনিকেশ্যনৰ খুব সুলভ সময়ত এই ব্যৱসায়টো কিন্তু তীব্ৰভাৱে বাঢ়ি গৈছে। কাৰণ মানুহৰ ভোক, লালসা, লিপ্সা আদি বাঢ়িছে। পইচাৰ প্ৰতি মানুহৰ বেছি লালসা বাঢ়িছে আৰু পইচাৰ কাৰণে শেষত গৈ এনেকৈও আপোনালোকক ক'ব বিচাৰোঁ যে মানুহে এটা মোবাইল কিনিবৰ কাৰণেও এগৰাকী মহিলা দেহ ব্যৱসায়ত পৰিণত হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কিছু অবাঞ্ছিত পৰিৱেশ চাৰিওফালে গঢ় লৈ উঠিছে। গতিকে তেনেকুৱা কিছুমান ঘটনা ঘটি থাকে। অন্য কিছুমান ৰাজ্যতকৈ মানে অসমৰ কিন্তু পৰিৱেশটো খুব ভালেই দেহ ব্যৱসায়ৰ ক্ষেত্ৰত। আমাৰ প্ৰশাসনো খুব সষ্টম আৰু যদি তাৰ উপৰি কিন্তু এইটো কথা নহয় যে তেওঁলোকৰ অৱস্থিতি নাই, তেওঁলোক আছে আৰু তেওঁলোকে খুব বেয়া দুখ লগা কণ্ডিশ্যনত আছে। আৰু শেহতীয়াকৈ যিটো মই আপোনালোকক ক'বলৈ খুব লাগিছে যে তেওঁলোক হিউমেন বিইং, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে। হয়, তেওঁলোকে এটা অসন্মানজনক বৃত্তি লৈছে, হ'লেও তেওঁলোক মানুহ, তেওঁলোকৰ জীৱন নিৰ্বাহৰ কাৰণে তেওঁলোকে এনেকুৱা এটা পথ বাছি ল'ব লগা হৈছে। কিন্তু COVID-19 অনা যিটো লকডাউন, সেই লকডাউনত এই মানুহসকলৰ জীৱন আৰু জীৱিকালৈ বিৰাট সংকট নামি আহিছে। অলপতে আমাৰ এটা অভিজ্ঞতা হ'ল, আপোনালোকক ক'ব বিচাৰোঁ যে আমি ডিব্ৰুগড়লৈ গৈছিলোঁ। তেতিয়া লকডাউন চলি আছিলে, এটা চিকিৎসাজনিত কাৰণত আমি ডিব্ৰুগড়লৈ গৈছিলোঁ। তেতিয়া আমি দেখিছিলোঁ যে কেইগৰাকীমান মহিলাই আমাৰ ওচৰত গাড়ী খোলাৰ লগে লগে আমাৰ ওচৰত হাত পাতিছিল। আমি তেতিয়া আচৰিত হৈছিলোঁ যে ডিব্ৰুগড়ত কেতিয়াও টাউনত এই পৰিৱেশটো আমি কেতিয়াও মুখামুখি হোৱা নাছিলোঁ। আৰু তেওঁলোকৰ লগত আমি অকণমান অবজাৰ্ভেশ্যনৰ পিছত গম পাইছিলোঁ যে তেওঁলোক দেহ ব্যৱসায়ী। কিন্তু লাহে লাহে যেতিয়া বজাৰবোৰ খুলিলে, আনলক আৰম্ভ হ'ল, সেই মানুহবিলাক আকৌ লাহে লাহে বজাৰৰ পৰা হয়তো নোহোৱা হৈ গৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা আপোনালোকৰ ঠাইতো হ'ব পাৰে। গতিকে তেওঁলোকক বেয়া ব্যৱহাৰ নকৰিব, তেওঁলোকক ভালকৈ যদি পাৰে উদ্ধাৰ কৰক, যদি নোৱাৰে তেওঁলোকক আপোনালোকৰ সহায়ৰ হাত আগবঢ়াওক। আৰু
এই গোটেই কথাখিনি মই আজি এইটো কাৰণেই কৈছোঁ যে মোৰ যিখন ভোক নামৰ উপন্যাস, সেই উপন্যাসখন লিখোঁতে এনেকুৱা ধৰণৰ বিচিত্ৰ অভিজ্ঞতাৰ মই সন্মুখীন হৈছিলোঁ আৰু তেওঁলোকক অমানৱীয় দৃষ্টিৰে চোৱা দেখিছিলোঁ। তেওঁলোকৰ চিকিৎসাজনিত কিছু দুৰ্বলতাৰ কাৰণে তেওঁলোকে ভুগি থকা দেখিছিলোঁ, বিভিন্ন বেমাৰত ভুগি থকা দেখিছিলোঁ, অকালতে মৰা দেখিছিলোঁ, বিষণ্ণতা, যিটো ছুইচাইডেলিয়েল যিটো টেণ্ডেঞ্চি তেওঁলোকৰ মাজত বহুত বেছি। আৰু গোটেই সমাজখনৰ এইটো আচলতে এনেকুৱা নহয় যে এই ব্যৱস্থাটো যিটো আমাৰ গণিকা বৃত্তি ব্যৱস্থাটো সেইটো কাৰণে অকল মহিলাসকলেই দোষী, তেনেকুৱা ধৰণৰ এটা কনচেপ্ট, এটা ধাৰণা সকলোৰে আছে। কিন্তু সেইটো নহয়, এইটো কাৰণে দুয়োটা পক্ষই দোষী। গতিকে অকল মহিলাসকলক দোষ দিয়াৰ এটা প্ৰৱণতা আমাৰ আছে। কিছুমান শব্দ আমি অকল মহিলাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰোঁ, মোৰ উপন্যাসখনতো সেইটো কথা আছে। কিন্তু পুৰুষৰ কাৰণে তেনেকুৱা কোনো শব্দ নাই, তেওঁলোকক গ্ৰাহক বুলিয়ে কোৱা হয়। কিন্তু আমি যদি দোষ দিব লাগে আমি দুয়োটা পক্ষকে দোষ দিম, গ্ৰাহককো আৰু যি বিক্ৰী কৰে তেওঁকো। তেতিয়া আমাৰ এটা ধাৰণাটো ভাল হ'ব। আৰু শেষত কওঁ যে আমাৰ সমাজত মই যেতিয়া ভোক উপন্যাসখন লিখিছিলোঁ তেতিয়া মোৰে চিনাকি এজন দুজনে ফেচবুক বা অন্যান্য মাধ্যমত কোৱা শুনিছিলোঁ যে মই জনপ্ৰিয় হ'বৰ কাৰণে এনেকুৱা ধৰণৰ সস্তীয়া বা পাতিব নলগীয়া এটা বিষয়বস্তু আমি নিৰ্বাচন কৰি লৈছোঁ। তেতিয়াহ'লে মই কওঁ যে এইটো কেনেকৈ এটা সস্তা বিষয় হ'ল। এইটোৱে আচলতে আমি পাতিবলগীয়া আটাইতকৈ জৰুৰী কথা, কাৰণ ই এটা জৈৱিক প্ৰয়োজন আৰু জৈৱিক প্ৰয়োজনত এটা ব্যৱসায় গঢ় লৈ উঠিছে। গতিকে এইটো আচলতে আমি পাতিবলৈ কিয় লাজ কৰোঁ, আমি কিয় ইমান ভাবি লওঁ যে এনেকুৱা বিষয় এটা পাতিলেই ডাঙৰ কথা হ'ব বা এইটো বিষয়ত আমি লিখিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ মানসিকতা আমি সলনি কৰিবৰ হ'ল। আৰু এইটো কোনো সস্তা ছাবজেক্ট নহয়, কোনো সস্তীয়া বিষয় নহয়। ছেক্স ৱৰ্কাৰ বিষয়ে পতাটো কোনো সস্তীয়া ছাবজেক্ট নহয়। গতিকে আপোনালোকে মুকলিকৈ আলোচনা কৰক। আৰু মই এইখিনিতে ক'ব বিচাৰোঁ, যিসকল যিসকল পাঠকে মোৰ উপন্যাসখন পঢ়িছে তেওঁলোকে গম পাইছে যে তেওঁলোক কেনেকুৱা এটা অৱস্থাত জীৱন নিৰ্বাহ কৰে। আৰু শেষত আৰু এটা কথাই মই সামৰণি মাৰিব খুজিছোঁ যে জনপ্ৰিয়তাৰ কাৰণে বা নিজৰ ৰাজনৈতিক চিন্তা বা কিছু কট্টৰপন্থী ধাৰণাৰ কাৰণে বিতৰ্কলৈ আহিবলৈ কিছুমান মানুহে কিছুমান বিষয় কয়েই। গতিকে আমি সেই বিষয়বিলাকত বেছি গুৰুত্ব দিব নালাগে। আৰু এতিয়া ইণ্টাৰনেটৰ যুগত ধৰি লওক এতিয়া এগৰাকী মানুহে শিৱসাগৰৰ মহিলাসকলক তেনেকৈ ক'লে আৰু তেওঁ কোৱাৰ উদ্দেশ্যটোৱে হ'ল যে তেওঁ জনপ্ৰিয় হোৱা। আমি সেই বস্তুটো শ্বেয়াৰ কৰিলোঁ, আমি সকলোৱে চালোঁ, হয় আমাৰ খং উঠিছে, আমি অপমানিত বোধ কৰিছোঁ। মই নিজেও শিৱসাগৰৰ বোৱাৰী, সেইটো কাৰণে মই এটা অপমানিত বোধ কৰিছোঁৱেই। কিন্তু সেই বস্তুটো আমি যিমানেই শ্বেয়াৰ কৰিম সিমানেই মানুহগৰাকী এক ধৰণৰ জনপ্ৰিয়তা পাব, ভাল হওক বা বেয়া পাওক। এতিয়া জনপ্ৰিয়তাৰহে মাপকাঠি। গতিকে আপোনালোকে এই বিষয়টো চৰ্চা কৰি নাথাকিব, সেই মানুহগৰাকীয়ে কি কৈছিলে সেইটো চৰ্চা কৰি নাথাকিব। আৰু তেনেকুৱা ধৰণৰ যিকোনো নিগেটিভ যেতিয়া বাক্য কোনো এগৰাকী মহিলা, কোনোবা এজন পুৰুষে যেতিয়া সামাজিক মাধ্যমত এৰে সেই বিষয়টো আপোনালোকে শ্বেয়াৰ কৰি নাথাকিব। কাৰণ যিমানেই শ্বেয়াৰ কৰে তেওঁ যিটো উদ্দেশ্যৰে সেই বাক্যখিনি কয় সেইটো সফল হয়। গতিকে আপোনালোকে এই বিষয়টোৰ পৰা আঁতৰি দিয়ক। আৰু আপোনালোকেও জানে যে শিৱসাগৰত এনেকুৱা পৰিৱেশ নাই, শিৱসাগৰ নহয় অসমৰ ক'তো এনেকুৱা পৰিৱেশ নাই। গতিকে আমি এই কথাটোক লৈ খুব বেছি পেনিক বা আমি বহুত কষ্ট পাব নালাগে, আমি অপমানিতও বোধ কৰিব নালাগে। আৰু আপোনালোকে এনেকুৱা ধৰণৰ কথা কোৱা মানুহক প্ৰত্যাহ্বান জনাই তেনেকুৱা ধৰণৰ ভিউজ নিদিব। সেইখিনিকে কৈ মই মোৰ কথাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।